নহয় নহয় মেডিকেলৰ পৰা কি কৈছে ইয়াতে ৰাখি গুচি গ'ল মানে নিজে নিজে জ্বলাবি কৈছে অঁ আপোনাৰ ষ্টেচনৰ সেইটো চাইডত তাতে শ্মশান আছে সেইটো শ্মশান বাদ দি তেওঁলোকে ইয়াত কিয় আনিছে তাৰ মানুহবোৰ মানুহ হয় ইয়াৰ মানুহবোৰ মানুহ নহয় আমি জীৱ জন্তু নেকি আমি জীৱ জন্তু নেকি আমাৰ ইয়াত হিন্দু মুছলিম মাৰাঠী সব ধৰ্মীয় মানুহ আছে ইয়াত এইটো গোটেইখিনি গাঁও আছে গাঁও আৰু নদীৰ লগত ওপৰত শ্মশানৰ ঘাট ওলাই বেলেগ কথা এইটো নদীৰ লগত এইটো নদীৰ পানী কিছুমানে আপোনাৰ বাচন বৰ্তন গা ধুৱে বাচন দিয়ে কিয় দৰকাৰ পৰে খাবলগীয়া পৰি যায় কেতিয়াবা এইটো পানী আৰু এইটো পানী যে এইটো শ্মশানৰ এইটো যে যিটো জ্বলাব বিচাৰিছে এইটো যদি ইয়াত যদি পৰে তেনেহ'লে মানুহবোৰ কেনেকুৱা হ'ব মানুহৰ অৱস্থাটো কি হ'ব এইটো মানুহবোৰ আপুনি নিজে চাওক কেনেকুৱা একদম নদীৰ ঘাটৰ লগত এইটো পানী এইটো এই পানীটো এইটো কিমান দূষিত হ'ব এইটো আৰু তেওঁলোকে খালি হৰিবল কৰিব তেওঁলোকে হৰিবল কৈছে থাকিলে বেলেগ কথা সেইটো কোনো কথা নহয় সেইকাৰণে মাইকী মানুহক ইমান লেতেৰা লেতেৰা গালি দিব নেকি আমি সেইটোৱে কৈছো ঠিক আছে আমি সেইটোৱে কৈছো যে অৰ্ডাৰ আছে এই ল'ৰাটো ছাৰ এইটো ঠিক আছে কি কাৰণত আহিব লগা হ'ব আমি এই ল'ৰাকেইটা দুদিনীয়া ল'ৰা সুধি আছে ছাৰ সদায় শুনিব দুই তিনিটা ল'ৰাই যেতিয়া ইয়াতে আহিছে